নমস্কাৰ, মোৰ নাম শ্ৰী সুভাষ শইকীয়া। আজি মই ভিডিঅ'টো বনালোঁ কাৰণ আমি এখন ধাৰাবাহিক ৰিলিজ কৰিম অহা সপ্তাহত। সেই ধাৰাবাহিকখনৰ নাম হৈছে সুন্দৰ ভৱন। এই ধাৰাবাহিকখনত তাৰ ঘৰৰ কথা কোৱা হ'ব, এই ঘৰখনত কি চলি থাকে, কেনেকুৱা হ'ব, এইখিনি আপোনালোকক ধাৰাবাহিকখনত দেখুৱাম আৰু আপোনালোকে যাতে আকোৱালে চাই আৰু ভাল পায়। আৰু এই ধাৰাবাহিকখন আমি যে মোবাইলত চাইছে কেমেৰা এনেকৈ কৰিম ইউটিউব চেনেলত কৰিম, সেইকাৰণে আমি 5-10 মিনিটমানৰ কৰিব পাৰিম এপিছড। এনেকৈ এপিছড বহুত গৈ থাকিব, আমি এটা সপ্তাহত এটা এপিছড নহ'বা 2টা বনাব পাৰোঁ, তেনেকৈ চেষ্টা কৰিম আপোনালোকৰ কাৰণে। এতিয়া এটা স্ক্ৰিপ্ট কি হৈছে আমাৰ শ্বৰ্ট ফিল্মখনৰ কাৰণে, ধাৰাবাহিকখনৰ কাৰণে। আৰু এতিয়া কাইলৈ আমি আকৌ ছেকেণ্ড খণ্ডখনৰ স্ক্ৰিপ্ট যিখিনি এটা শ্বুটিং হোৱা নাই, শ্বুটিং অহা সপ্তাহত হ'ব। এনেকৈ অহা সপ্তাহত আমি সেইটো ৰিলিজ দিম। আপোনালোকৰ পিছতে চাই লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু চেনেলটো এটা কথা নহয়, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ আপোনাৰ আমাৰ শ্বৰ্ট ফিল্ম সুন্দৰ ভৱনখন চাবলৈ। আৰু আপোনালোকে যাতে এনেকৈ আকলি থাকে সুন্দৰ ভৱন ধাৰাবাহিকখন।